জানিব পারবে দেবী চিত্রলেখা অনিরুদ্ধ কুমারক রাখিছে মুহিতই এনে এটি লৌহময় কাৰেঙৰ ঘৰলৈ কি মাৰিব বিহনে তুমি কুমাৰক ভ্ৰমণ কৰিব নোৱাৰা যদি তুমি ঘৰলৈ কি মাৰা যাবা তেন্তে তুমি কুলিত কৰলৈ উলটি হয় কৰে তোমার এই কামকে মারা বিচারে না দিনে হেওয়াই করো ধারণ করিব না কান দ্বারা তুমি সেই রূপ ধারণ করিব না ঘৰৰ কি মায়া দ্বাৰা এজনে অৰ্থলৈ ৰূপান্তৰ কৰিব সেয়েহে কৈছো নেকি ঘৰৰ কি মায়াৰ জ্ঞান নাই তেতিয়া অনিৰুদ্ধ কুমাৰক নিশ্চিন্ত পোহৰৰ চকু ধৰি দি কেনেকৈ হৰণ কৰিব ধারণ কৰিব চিত্ৰলেখা তোমাৰ একাগ্ৰতাৰ বন্ধু সঁচাকৈ মই সন্তুষ্ট মৃত্যুক তুমি নাৰাগী কৰিবা দিওঁ মই তোমাক ঘৰলৈ কিবা চিত্ৰলেখা অনিৰুদ্ধৰ প্ৰসাদত প্ৰৱেশ কৰিব পাৰি সেই তীৰত বসি পুনৰ বিজয় লাভ কৰিব ঠিক তেনেদৰে অনিৰুদ্ধ কুমাৰকো কৰি বাহিৰত এতিয়া বুজি নিজৰ কৰ্মত হোৱাটোৱে